সোণৰ গুটি ৰূপৰ পাত আগবঢ়ালে মাৰ্জনা হয় সৎ অপৰাধ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। ব'লক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল সাপ নহয় কিন্তু সৰ্পৰ গতি, নৰমনিচৰ কৰোঁ মই বিস্তৰ ক্ষতি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল নদী। দুই নম্বৰ সাঁথৰটো হ'ল সৃষ্টিৰ দিনৰ পৰাই আছোঁ মই, থাকিম সদায় বোধ হয়, সময় বিশেষে দীঘল ছুটি হয়, এপিঠি বগা এপিঠি কলা, সাধাৰণ কি ধনী লোকেও নাপায় তলা নলা। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল দিন ৰাতি। তিন নম্বৰ সাঁথৰটো হ'ল সেইটো কি যিটো বাঢ়ি গৈ থাকে আৰু কেতিয়াও কমাব নোৱাৰি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল বয়স। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাঁথৰটো হ'ল সোণৰ গুটি ৰূপৰ পাত আগবঢ়ালে মাৰ্জনা হয় সৎ অপৰাধ। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল তামোল পাণ।